হাই গাইজ, কি খবৰ? সকলো ভালেই আছেনে? মই ওলালোঁ গিলানটোলৈ পথাৰলৈ বুলি দেই। পথাৰত বহুত পোকে ধৰিছে বোলে, সেইকাৰণে গিলানটো লৈ মেলি মই এতিয়া পথাৰলৈ গৈ আছোঁ, আই আৰু মই দেই, মানে দৰৱ দিবলৈ কাৰণে। এয়া মোৰ আইজনী গৈ আছে আগে আগে আৰু মই পাছে পাছে গৈ আছোঁ। আমাৰ লগত বাইদেউজনী আহিছে, তাইক মানে মই ফোন কৰি ওলাব ক'লোঁ পথাৰলৈ যাওঁ বুলি। তাই মানে জেঠাইকৰ ঘৰ আছেহি মানে দেই, আৰু খুৰীহঁতৰ বাৰীৰ ফালে এটা দীঘলীয়া ৰাস্তা এটা আছে। এই সকলোৱে মানে ৰাস্তাটো অহা যোৱা কৰে পথাৰলৈ বুলি। আৰু খুৰীহঁতৰ বাৰী চাওকচোন, ইমান ধুনীয়া বৌ কচু এসোপা মানে ৰুই থোৱা আছে মানে দেই। আৰু এয়া চাওকচোন, ইমান দীঘল খাল এটা দ এটা আছে মানে, তাৰে কাষেদিয়ে আমি পাৰ হৈ গৈছোঁ মানে। আৰু আহি পাই গ'লোহি পথাৰত। চাওকচোন, মানুহে দুদিনমান ৰুই এটাইছেহে, ইমান জল্দি মানে সেউজীয়া হৈ আহিলে। আৰু মোৰ পিঠিত ড্ৰামটো লৈ মানে গৈ আছোঁ, আৰু মোৰ চুলিখিনি ওপৰত চাওকচোন, ইমান গৰম লাগিছে, সেইকাৰণে মানে ওপৰতে মানে বান্ধি লৈছোঁ আৰু খোপাটো। দুদিনমান হ'লে মানে পথাৰত ধানেই ওলাবগৈ আৰু আহি পাই গ'লে পানী, ইমান ডাঙৰ পানী হৈ গ'ল। আজি যোৱা ৰাতিতে বৰষুণ দিলে, মানে ধাৰাসাৰ বৰষুণ দিলে দেই, ইমান সোঁত হৈ গৈছে নহয় চাওকচোন। মানে কোনদিগি পাৰ হ'ম তাকে ভাবি আছোঁ, আৰু দলংখনো ভাগি আছে। আৰু বাইদেউজনীয়ে ইমান ভয়ত মানে মোবাইলটো টাইটকৈ ধৰি আহিছে, যিহেতু পানীত পৰিব বুলি। আৰু মই যেনে তেনে পাৰ হ'লোঁ দলংখন। তাইও এতিয়া ভয়ে গৈ পাৰ হৈছে, জীৱনত প্ৰথমবাৰ দেখিছে বোলে এনেকুৱা দলং দেই। ময়ো আজিয়ে দেখিছোঁ বাৰু, আজিয়ে আহি পাইছোঁ মানে এইফালেদি, নহ'লে সেইফালেদি আহোঁ। এতিয়া পানী বুৰিলে মানে, বৰষুণ দি দিলেতো নৈখন মানে পূৰা ফুল হৈ গ'ল। আৰু আহি পাই গ'লোঁ আইৰ ওচৰত। আই মানে এতিয়া পানী ড্ৰামত দি আছে, যিহেতু দৰৱ গুলিব লাগিব যে, সেইকাৰণে পানী ফুলকৈ ড্ৰামত গুলিছে। আৰু ময়ো তাই টিকা লাগি আহিলোঁ, যিহেতু তাই কষ্ট কৰে, ময়ো অলপ সহায় কৰি দিওঁ বুলি আহি দিওঁ দেই। তাইক ক'লোঁ ময়ে পানী ঢালি দিওঁ বুলি। তাই মানে এতিয়া দৰৱখিনি ঢাল বুলি ক'লোঁ আৰু দেই। মই এতিয়া ড্ৰামত মানে পানী উঠাই আছোঁ, এনেকৈ চফা পানী যাব আহিলে মানে মেচিনটো বেয়া হৈ যাব, সেইকাৰণে মানে মই চফা পানী মানে বাচি ভৰাই আছোঁ। এয়া চাওকচোন, ইমান ধুনীয়া মানে বগা হৈ আছে, গাখীৰ পানীৰ নিচিনা। এতিয়াহে মানে পোক একদম মৰি যাব আৰু দেই। মই আইক যিকোনো কামতেই মানে অলপ মানে কাম কৰি দিওঁ দেই, মানে সহায় কৰি দিওঁ। আৰু অকলে কৰি থাকে যে, সেইকাৰণে মতা মানুহ থাকিও মানে আমাৰ আই মানে মতা কামেই কৰি ভাল পায় দেই, বহুতেই ভাল পায়। আৰু ভিডিঅ' বনাইছোঁ বুলিয়ে মানে মই নহয় দেই, ভিডিঅ' নবনাইকৈও মই আইক বহুত সহায় কৰোঁ। তাই মানে এতিয়া মেচিনটো লৈ মানে দৰৱ মাৰিছে, পথাৰখন যিহেতু বহুত চেলেকা খালে, আৰু পোকেও ধৰিছে ভালদৰে, মানে নাইলা মৰি গৈছে মাজে। এনেকৈ দৰৱ মাৰিলে মানে এনেকৈ মানে সেউজীয়া হৈ আহিব। যদিহে ভিডিঅ'টো ভাল লাগিছে, আমাৰ আইৰ কাৰণে এটা লাইক কৰি দিব নাপাহৰিব দেই। মানে আমি ইমান জংঘলৰ মাজত মানে দৰৱ মাৰিব আহিছোঁ, ইফালো জংঘল সিফালো জংঘল। বাইজনীয়ে ভয়ে কৰিছে চাগে দেই। আৰু এক মেচিন আছিলেহে, মেচিনটো মই মাৰি দিছোঁ দেই। মানে আইৰ মানে ভাগৰ লাগি গ'ল, সেইকাৰণে ময়ে মাৰি দিওঁ বুলি ক'লোঁ দেই। আৰু এইডোখৰ মানে নদী কিনাৰতে দেই, সেইকাৰণে পানীয়ে মাৰিলে অলপ, আৰু পোকেও খালে, চেলেকা খাই মানে খতম কৰি দিছে। দেখি পেলাই একদম বেয়া হৈ গৈছে, নহয়নে বাৰু? পোকে যদি খাই গ'লে আমি মানে কেনেকৈ ধান পাম, নহয়নে বাৰু? সেইকাৰণে পোকৰ মুখতে মাৰি দিছোঁ, আৰু নাকে মুখে পূৰা মাৰি দিছোঁ, আৰু ধপ পৰি যাওক বুলি ভাবিছোঁ আৰু দেই। মানে সিহঁতে খালে নহ'ব নহয়, আমিও খাব লাগিব, নহয়নে বাৰু? আৰু যে মোৰ পিঠিত মেচিনটো লৈছোঁ, ইমান গধুৰ মানে একদম পিঠি বিষাই গৈছে। আৰু আই যে ইমান ভুল মাৰিলে, তাই যে কেনেকুৱা লাগিছে সি নিজেহে গম পাইছে আৰু দেই। আৰু ৰ'দডাল যিডালে আৰু গাতে পৰি দিছে, আৰু তাইকে মানে গৰম লাগি আহিছে। আৰু ইমান ভুল মাৰি মেলি আমি এতিয়া ঘৰলৈ বুলি ওলাইছোঁ দেই। আহোঁতে যেনে তেনে পাৰ হৈছিলোঁহে, এতিয়া যাওঁতে আকৌ ভয়ে পাৰ হ'ব লাগিব আৰু দেই। এই দলংখন মানে দলঙো বুলি ক'ব পাৰি দেই, মানে এয়া হৈছে তামোলৰ সাঁকো বুলিহে কয় দেই। আৰু ইমান সোঁত হৈছে, জাবৰবিলাক চাওকচোন কেনেকৈ লাগি ৰৈছে মানে সাঁকোখনত, মানে তামোলৰ সাঁকোডালত। এনেকৈ পাৰ হৈছোঁ। আৰু ভিডিঅ' চাই কেনে পালে ক'বচোন দেই। যদিহে ভাল লাগিছে মানে ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টো। তেতিয়াহে নতুন ভিডিঅ' আহি থাকিব দেই জিন্দি। আৰু আগফালে চোৱাচোন, পথাৰখন একেবাৰে পানীয়ে ডুবাই থৈছে আৰু দেই। আৰু ভিডিঅ' চাই মানে কেনে লাগিলে কৈ যাব আৰু দেই। আজিলৈ ইমানে সামৰণি মাৰিছোঁ আৰু মোৰ ভিডিঅ'টো। বাই।